নমস্কাৰ বন্ধু বান্ধৱীসকল লাৰ্ণ উইথ মফি নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই ক্লাছৰ প্ৰথম এটা কম্পিউটাৰ ক্লাছ আৰম্ভণি কৰিব ওলাইছোঁ। এই কম্পিউটাৰ ক্লাছটোত এটা ডেস্কটপ কেনেদৰে অন কৰা হয় সেই বিষয়ে আপোনালোকক গোটেইখিনি কথা মই বুজাম। সৰ্বপ্ৰথমে মই মোৰ নতুন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। চেনেলটো যদি আজি আপুনি প্ৰথমে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দাবাই ল'ব, তেতিয়াহে আপোনাৰ পিছৰ ভিডিঅ'বিলাক সময়ে পাই যাব। আৰু ইয়াত মই একদম বেছিকৰ পৰা স্মাৰ্ট ক্লাছলৈকে গোটেইখিনি কম্পিউটাৰ বিষয়ে জ্ঞান দিম আৰু আপোনালোকে খুব সহজতে ইয়াত বুজিব পাৰিব। মই এই চেনেলটোৰ যোগেদি একেবাৰে বেছিক বিষয়ো নজনা মানুহ এজনক কেনেদৰে সম্পূৰ্ণ কম্পিউটাৰ শিক্ষাৰ দ্বাৰা শিক্ষিত কৰিব পাৰি সেই বিষয়ে চিন্তা কৰি মই এই চেনেলটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো আঁকোৱালি লৈ ভিডিঅ'বিলাক চালে একদম শূন্যৰ পৰা একো নজনা মানুহ এজনেও শেষলৈ গৈ এটা কম্পিউটাৰ নিজে চলাব পাৰিব, ইয়াত থকা বিভিন্ন অপশ্যনবিলাকত কাম কৰিব পাৰিব আৰু কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আনৰ সহায় নোলোৱাকৈ নিজেই গোটেইখিনি কাম কৰিব পৰা হ'ব। বৰ্তমান আপোনালোকে আপোনালোকৰ ডিসপ্লেত যিকেইটা বস্তু দেখি আছে এই গোটেইখিনি বস্তু মিলাই এটা কম্পিউটাৰ হয়। মই যিসকলে জানে তেওঁলোকক ক'ব বিচৰা নাই, যিসকলে একদম আৰম্ভণিৰ পৰা কম্পিউটাৰ শিকিম বুলি ভাবিছে আৰু কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকক ক'ব বিচাৰোঁ যে এইখিনি বস্তু যিখিনি বস্তুকেইটাৰ ওপৰত নাম লিখা হৈ আছে, প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে লেফ্ট সাইডত এটা প্ৰিন্টাৰ বুলি লিখা আছে, তাৰ পাছতে মনিটৰ বুলি লিখা আছে, তাৰ পিছতে CPU বুলি লিখা আছে, তাৰ পিছত স্পিকাৰ বুলি লিখা আছে, তাৰ পিছত কিবোৰ্ড বুলি লিখা আছে আৰু মাউস বুলি লিখা আছে। এই গোটেইখিনি বস্তুকে আমি একেলগে ক'বলৈ গ'লে বেসিক পাৰ্টস অফ কম্পিউটাৰ বুলি ক'ব লাগিব। এইখিনি বস্তু লগ লাগিয়ে এটা কম্পিউটাৰ হয়। এই বস্তুবিলাকৰ বিষয়ে আমি এটা এটাকৈ পিছত বিতংভাৱে আলোচনা কৰিম, কিন্তু প্ৰথমতে আজি আপোনালোকক এই বস্তুখিনি কেনেকৈ অন কৰা হয় সেই বিষয়ে জনাম। তাৰ আগতে মই এটা উদাহৰণ দিব বিচাৰোঁ। আজিকালি হয়তো হাতত মোবাইল নথকা মানুহ খুব কমেই আছে। এজন মানুহে নিজৰ মোবাইলটো চাৰ্জত দিওঁতে যেনেকৈ প্ৰথমে চাৰ্জাৰটো বৰ্ডত লগাই তাৰ পিছত তাৰ কেবুলডাল মোবাইলটোত লগাই দিয়ে আৰু মেইন বৰ্ডত সুইচটো অন কৰি দিয়াৰ লগে লগে যেনেদৰে মোবাইলটো চাৰ্জ হয়, ঠিক তেনেদৰেই এটা কম্পিউটাৰো আমি অন কৰোঁতে সেম প্ৰসেস তেনেকুৱাই। এতিয়া আপোনালোকক কওঁ, এই যে CPU বুলি লিখা আছে ইয়াৰ পিছফালে যিডাল কলা তার থাকিব সেই তারডাল প্ৰথমে আমি আমাৰ ওয়ালত যিখন সকেট বোৰ্ড ফিটিং থাকে সেই বোৰ্ডখনত লগাই দিব লাগিব। তাৰ পিছত মনিটৰ বুলি লিখা বস্তুটোৰ তারডালো টিভি আকাৰৰ যিটো বস্তু আপোনালোকে দেখিছে তাৰ বেক সাইডে থকা তারডালো আমি সকেট বোৰ্ডখনত লগাই দিব লাগিব। তাৰ পিছত আপোনালোকে প্ৰিন্টাৰ বুলি যিটো বস্তু দেখিছে তাতো এডাল তেনেকুৱা কেবল থাকিব, সেই কেবলডাল আমি লগাই দিব লাগিব। তাৰ পিছত প্ৰথমে আমি আমাৰ ওয়ালত যিখন বোৰ্ড লাগি আছে সেই বোৰ্ডখনৰ যিটো মেইন সুইচ আছে সুইচটো অন কৰিব লাগিব। অন কৰি দিয়াৰ পিছত আমি প্ৰথমে CPUৰ পাৱাৰ বুটামটো টিপি দিব লাগিব, যেনেদৰে আমি আমাৰ ঘৰত টিভিটো অন কৰোঁ তেনেদৰে। আৰু আপোনাৰ মনিটৰত যিটো পাৱাৰ সুইচ আছে সেইটো আপুনি টিপি দিব লাগিব। তাৰ পিছত আমি 1 মিনিট বা তাতোকৈ কম সময় অপেক্ষা কৰিব লাগিব। স্ক্ৰিনত আপোনালোকে কিবা কিবি দেখিব পাব। খন্তেক সময় পিছতে কম্পিউটাৰটো চালু হৈ যাব আৰু ঠিক তেনেদৰেই এটা কম্পিউটাৰ কাৰেণ্টত লগাই প্ৰথমে অন কৰা হয়। আশা কৰোঁ এটা কম্পিউটাৰ কেনেদৰে অন কৰা হয় আপোনালোকে বুজিব পাৰিলে। এটা কম্পিউটাৰ প্ৰথমতে এনেকৈ অন কৰা হয় আৰু বিশেষ একো নাথাকে। যদি কিবা অসুবিধা থাকে কমেন্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে যদি ভাবে যে আমাৰ লগত যোগাযোগ কৰি আমাৰ চেণ্টাৰত আহি কম্পিউটাৰ শিকি এখন চাৰ্টিফিকেট লৈ চৰকাৰী বা বেচৰকাৰী যিকোনো প্ৰতিষ্ঠানত
আপুনি কাম কৰিম বুলি ভাবে তেতিয়াহ'লে আমাৰ কণ্টেক্ট ডিটেইলছ ডেছক্ৰিপশ্যন আৰু স্ক্ৰীনত নম্বৰ দেখিবলৈ পাব। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আজিলৈ ক্লাছটি ইমানতে সামৰিলোঁ। আগলৈ আকৌ আমি ভিডিঅ' আপলোড কৰিম, আপোনালোকে চাব পাৰিব। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় আই অসম।